বেংকিং শাখাত অসমীয়াৰ সফলতা অসমীয়া যুৱতীয়ে উদ্ভাৱন কৰিছে অভিনৱ এপ মোৰ পে এপক লৈ এতিয়া দেশত চৰ্চা বহু ভাৰতীয়ৰ এতিয়া প্ৰিয় মোৰ পে ধনৰ লেনদেনৰ লগতে বজাৰ সমাৰ সকলো কৰিব পাৰি চাওক এই বিশেষ প্ৰতিবেদন অসমীয়া যুৱক আহমেদ উল্লাহৰ অভিনৱ পদক্ষেপ ফোনপে গুগল পেৰ দৰে সাজি উলিয়াইছে মোৰ পে নামৰ এটা বিশেষ এপ সকলো ৰিচাৰ্জ বিল পৰিশোধ বীমা বিদ্যুৎ ফাষ্টেগ টিভি মোবাইল হস্পিটেলৰ বিল হোটেলৰ বিল পৰিশোধ কৰিব পৰাৰ পৰা সমান্তৰালকৈ ধনৰ লেনদেন কৰিব পাৰিব গ্ৰাহকে নিজৰ মোবাইলত মোৰ পে এপ ইনষ্টল কৰি লগ ইন কৰিলেই হ'ব এপটো এক্টিভ বিশেষকৈ ঘৰুৱা আৰ্থিক লেনদেন চমুকৈ ডিএমটিৰ জৰিয়তে গ্ৰাহকে বৃহৎ ধনৰাশি পঠিয়াব পাৰিব আৰু ইয়াৰ পৰা প্ৰতিজন গ্ৰাহকে 1010 টকাকৈ কমিছন লাভ কৰিব পাৰিব পূৰ্বতে লাচি পে হিচাপে থকা এপটোকে নতুনকৈ মোৰ পে কৰা হৈছে আহকচোন স্বত্বাধিকাৰী চেহনাজ বেগমে কি কৈছে তেওঁৰ মুখেৰে শুনো নমস্কাৰ মই আজি আকৌ এবাৰ আপোনালোকৰ ওচৰত আহিছোঁ আমাৰ যোনটো লাচি পে নামৰ এপছ আছিলে সেই এপছটো মোৰ পে নামত কনভাৰ্ট হৈছে আৰু আপোনালোকে এই এপছটো আপডেট কৰি ল'ব আগতে আপোনালোকে লাচি পেত দি থোৱা মোবাইল নাম্বাৰটো দি পাছৱৰ্ডটো বহাই লগ ইন কৰি ল'ব আমাৰ এই এপছটোত ডিএমটি ছাৰ্ভিচ দিয়া হৈছে আৰু লগতে আধাৰ কাৰ্ড আৰু এটিএমৰ দ্বাৰাও আপোনালোকে পইচা উইথড্ৰ কৰিব পাৰিব আপোনালোকে যদি ডিএমটি ডিষ্ট্ৰিবিউটৰ ল'বলৈ বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব আৰু লগতে আপোনালোকে যদি মোবাইল ৰিচাৰ্জৰ এপিআই ল'ব বিচাৰে তেনেহ'লেও আমাৰ লগত যোগাযোগ কৰিব আপোনালোকে আমাক ছাপোৰ্ট কৰি থকাৰ বাবে ধন্যবাদ আৰু আগলৈও যাতে এনেকৈ আপোনালোকে আমাক ছাপোৰ্ট কৰি থাকে